এই সংসাৰত দুই প্ৰকাৰৰ মানুহ পোৱা যায়। এক প্ৰকাৰ যি বহুত ডাঙৰ ডাঙৰ কথা কয়, মই এইটো কৰিম, মই সেইটো কৰিম, কিন্তু পিছদিনাখনিয়ে চাব তেওঁ হাত ভৰি মেলি ফস্তি মাৰি শুই আছে। আৰু এক প্ৰকাৰৰ মানুহ আছে যি মাত্ৰ 2 মাহ বা 3 মাহৰ বাবে খুব কষ্ট কৰে আৰু শেষত ভাগৰি পৰে। নিজকে এই বুলি পতিয়ন নিয়াব যে এইটো আৰু কাহানিও হৈ নুঠে আৰু হাৰ মানি লয়। কিন্তু এই দুই প্ৰকাৰৰ কামেই ভুল। যেতিয়া আপুনি এটা লক্ষ্য ঠিক কৰে, লাগিলে সি ব্যৱসায়ৰ হওক, শিক্ষাৰ হওক, খেল, সংগীত, আৰ্ট যিয়ে নহওক লাগে, আপুনি এই দুটা কথা নিজকে বুজাব লাগিব। প্ৰথম, যে মই মোৰ লক্ষ্য পাবলৈ কমেও 10 বছৰ সময় লাগিব। আৰু দ্বিতীয়, সেই কামটো আজিৰ ভিতৰতেই কৰি দেখুৱাম। ইয়াৰ অৰ্থ এইটো যে সেই কামটো হ'বলৈ আপুনি নিজকে এনেকৈ সেই কামত মনোযোগ দিব যেন সেই কামটো আজিয়েই হৈ উঠিব। তেতিয়া জীৱনৰ প্ৰত্যেকটো দিনেই একোটা পৰীক্ষা বুলি ল'ব, এটা ৰেচ হিচাপে ভাবিব। তেতিয়া আপুনি নিজৰ কামখিনিক এটা ৰুটিন বুলি ভাবিলে নহ'ব। এনেকৈ কাম কৰিব লাগিব যাতে আপোনাৰ আজিৰ দিনটোৰ লক্ষ্য সদায়ে সম্পূৰ্ণ হয়। আপুনি যদিও জানে যে এই কামটো হ'বলৈ দিনৰ পিছত দিন লাগিব, মাহৰ পিছত মাহ, কিন্তু সেই কামটো এনেদৰে সদায় কৰিব লাগিব যে সেই কামটো আজিয়েই হ'ব। সেই কামটো হ'বলৈ লাগিলে যিমানেই দিন, যিমানেই বছৰ লাগক, আপুনি সেই কামটো এদিনৰ বাবে হ'লেও পাতলকৈ ল'ব নোৱাৰিব। ইয়াৰ অৰ্থ এইটো যে অকল ধৈৰ্য ধৰিলেই কাম নহ'ব, ইয়াৰ বাবে লাগিব কঠোৰ পৰিশ্ৰম। কেতিয়াবা কিছু কামত সময় লাগে, কিন্তু তাৰ ফলো সদায়ে বেছি মিঠা হয়। কিন্তু কেতিয়াবা একোটা কাম হ'বলৈ বেছি সময় লাগে, কিয়নো আপুনি তাক পাবলৈ সেই কষ্ট কৰা নাই যি কৰিব লাগিছিল। যদি এটা কাম কৰিবলৈ এজন মানুহে সপ্তাহত 40 ঘণ্টাকৈ কাম কৰিছে আৰু কামটো হ'বলৈ তেওঁক 1 বছৰ লাগে, তেন্তে সেই একেটা কামকে আপুনি সপ্তাহত 100 ঘণ্টাকৈ কৰে, তেন্তে আপোনাক লাগিব মাত্ৰ 4 মাহ। সেইবাবে আপুনি আনতকৈ বেছিকৈ কাম কৰিব লাগিব, চিন্তা কৰিব লাগিব। কোনো লোকে দিনটোৰ 10 ঘণ্টা 12 ঘণ্টাকৈ কাম কৰে, তেন্তে আপুনি ভাবক আপুনি কেইঘণ্টাকৈ কাম কৰিব লাগিব। আৰু সেইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আপুনি 100% মনোযোগেৰে সৈতে কাম কৰিবলৈ ল'ব। আগৰ 10 বছৰৰ বাবে আপুনি অন্ধৰ নিচিনা হ'বলৈ শিকক। আনে কি কৰিছে, কি ভাবিছে সেইবিলাক ভাবিবলৈ এৰি দিয়ক। মাত্ৰ নিজক সুযোগ দিয়ক। নিজৰ ওপৰত সন্দেহ কৰিবলৈ এৰক যে এই কামটো মই কৰিব পাৰিম নে নোৱাৰিম। মাত্ৰ সেই কামটো হ'বলৈ কাম কৰক। এনেকুৱা প্ৰত্যেকটো কাম কৰক যাৰ পৰা সেই কামটো হৈ উঠে। এনেকুৱা প্ৰত্যেকটো চেষ্টা কৰক যাৰ দ্বাৰা সেইটো সম্ভৱ হৈ উঠে। এগ্ৰেছিভ পেচেন্স, এই সমগ্ৰ প্ৰক্ৰিয়াটোক কোৱা হয়। কমেণ্ট কৰি জনাবচোন আপুনিও এই এগ্ৰেছিভ পেচেন্স ল'বলৈ সাজুনে। আজিলৈ ইমানেই, ধন্যবাদ।